চাদা নাখাওঁ চিগাৰেট নাখাওঁ বেয়াকৈ নাভাবোঁ মোৰতো আজি ইয়াত আহি পেলাই দেখোন মানৱতাৰ কথা দেখোন মই যি টি বকি দিব পাৰিলে দেখোন চিটি কেছ এটা বেপাৰ কৰা মানুহ বুলি এটলিষ্ট তেনেকৈতো ক'ব পাৰিলে ন চিটি কেছ এটা বেপাৰ কৰি পেলাই এইডোখৰ জেগা পালি বুলি ক'ব পাৰিলে মইতো নাই কোৱা ন কোনোবা কৈছে মোক তেনেকৈ কিন্তু মোৰ মানস দাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কাৰণ মানস দাহঁতে কৰি থৈ যোৱা ত্যাগখিনিক আমি কেতিয়াও কোনো কাৰণত মানে অৱহেলা কৰিব নোৱাৰোঁ কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে মই 5 বছৰ 6 বছৰ আগত যদি সংগঠনত নাহিলোহেঁতেন তেতিয়া 5 বছৰ 6 বছৰ আগতে মোৰ ইনকাম প্ৰায় মানে ভাল ইনকাম 80,000 প্লাছ 1 লাখৰ ক্ৰছ হয়গৈ মই স্কুলত চাকৰি আছিলে আগবেলা পাছবেলা মোৰ ক্লাইণ্ট আছিলে বহু বেমাৰীক মই মানে ভাল কৰিছোঁ বহু ৰোগী মই সেইটো সময়ত যোগ মানে থেৰাপি যোগেদি ঠিক কৰিছোঁ মোৰ য়োগা ক্লাইণ্ট আছিলে বহুখিনি যোগা ক্লাইণ্ট ধৰিছোঁ IAS IPS বহুতখিনি আছে মই যাৰ নাম এইটো ক'ব নোৱাৰোঁ পলিটিকেল বহুত মানে লিডাৰক মই শিকাইছোঁ সেই কথাটো মই কৈ থ'ব নোৱাৰোঁ নহয় আৰু আপুনি যদি ভালকৈ এটা দিন চায় আপুনি যদি ভালদৰে চায় আপুনি এদিনত যদি আমাৰ মেক্সিমাম আমাৰ মেজৰ মানুহে মদ খায়তো এদিনত 100 টকাকৈ যদি মদ খায় 100 টকাকৈ খালে আপোনাৰ এক মাহত কিমান হ'ল 3,000 টকা 3,000 টকা যদি আপুনি এক বছৰত মানে এক মাহত 3,000 এক বছৰত কিমান হ'ল 36,000 টকা